নমস্কাৰ বন্ধুসকল, আপোনালোকক উদয়নঅফিচিয়েল চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মোৰ এই ভিডিঅ'টো ভোগালী বিহুৰ ওপৰতে বনাব খুজিছোঁ। তেনেহ'লে আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টো। আজি মাঘ বিহুৰ উৰুকা। উৰুকাৰ ৰাতি ভেলাঘৰৰ ভিতৰত ভোজ ভাত খোৱাটো আমাৰ এটা পৰম্পৰা। এয়া চাওক, নগাঁও নেহৰুবালিত সাজি আছে এটা সুন্দৰ ভেলাঘৰ। এয়া হৈছে দুদিনমান আগৰ দৃশ্য, এতিয়া বনাই হৈয়ে গৈছে। এয়া চাওক, ম'হযুঁজো বনাইছে খেৰ দি। উৰুকাৰ নিশাটো যাতে সকলোৰে ভাল যায় তাৰে কামনা কৰিলোঁ। হেপী উৰুকাটো অল অফ ইউ। এয়া চাওক, ভেলাঘৰলৈ এওঁলোক আহিলে। ইয়াত চাগৈ আজি সুন্দৰ ভোজ ভাতৰ আয়োজন হ'ব। এয়া নেহৰুবালিতেই ভোগালী বিহুৰ উদযাপন কৰিছে। ইয়াতে কেইবাদিনীয়া কাৰ্যসূচী আছে। ইয়াতে এখন মেলাৰো আয়োজন কৰিছে। এয়া চাওক, নগাঁৱত এখন ভোগালী মেলাৰ আয়োজন কৰিছে। মানে মই এই নেহৰুবালিৰ কথাই কৈছোঁ। আজি মই এখন মোৰ ঘৰৰ ওচৰৰে বজাৰলৈকো গৈছিলোঁ। ননৈ শ'লমাৰী বজাৰ। বিহুৰ বাবে বজাৰ অত্যন্ত ভিৰ। আপোনালোক যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল ন'টিফিকেশ্যনটো অলপ ছেট কৰি দিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে পাই যায়। উৰুকাৰ বাবে বজাৰ কৰাত সকলো ব্যস্ত হৈ পৰিছে। আহক চাওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ৰাখাচোন, তুমি ৰাখা। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।